এণ্ড গুড মৰ্ণিং। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন মই ভিডিঅ' দিয়া হোৱাই নাই তেনেকৈ। আজি এটা মোৰ ব্ৰাইডেল মেকআপ আছে, চ' ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ, আপোনালোককো দেখাওঁ ক'লৈ যাওঁ। আৰু পূৰা মই ফুল চুল ৰেডি হৈ গ'লোঁ। এইফালে মই আজিৰ কইনা গীতাশ্ৰী বাহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু মই তাই বিচৰা ধৰণে ধুনীয়াকৈ মেকআপটো কৰি দিবলৈ চেষ্টা কৰিলোঁ। তাইও মোৰ মেকআপটো বিৰাটেই ভাল পাইছে আৰু আহকচোন তাই মুখেৰে শুনো। আৰু এতিয়া মোৰ ফাইনেল লুকটো কমপ্লিট হৈ গ'ল আৰু আপোনালোককো দেখাওঁ মোৰ মেকআপটো কেনেকুৱা হৈছে। সকলোৱে কমেণ্ট এটা কৰি জনাব। আজি কইনাজনীৰ ফাইনেল লুকটো চাওঁ। এইটো হৈছে ফাইনেল লুকটো। ঘূৰি দিয়া এইফালে ধুনীয়াকৈ। মেকআপটো কেনেকুৱা লাগিছে এবাৰ কৈ দিয়া। ভাল লাগিছে, বহুত ভাল পালোঁ। বিচৰা ধৰণে পাইছানে? অঁ পাইছোঁ, নিজে মই ছেটিছফাইড আৰু। থেংক ইউ। কোন হয় এজনী? মোৰ মন। আজি হৈছে নেক্সট ডে'। কালি ভিডিঅ'টো মই শেষ নকৰিলোঁ কাৰণ আজি মোৰ এঠাইত আহিব লগা আছিলে ফেচিয়েল কৰিবলৈ। কাইলৈ যিহেতু মোৰ ইয়াতে জোৰোণৰ মেকআপ আছে, সেইবাবে আকৌ ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এজনী হৈছে মোৰ মন। তাই বোলে কিউট হয়নে? তুমি কিউট হয়নে? তাই মোক নিজে নিজে কৈ লৈছে তাই বোলে কিউট। নামটো কি তোমাৰ? মোৰ মন। আৰু স্কুলত কি? বৰ্ণাচা। বৰ্ণাচা। বাহ, বহুত ধুনীয়া নাম দেই। মেকআপ আৰ্টিষ্ট হোৱাৰ লগতে মই বিউটিচিয়ানৰ কামসমূহো কৰোঁ আৰু কইনাৰ ঘৰত আজি মোক মাতিছিলে ফেচিয়েলৰ কাৰণে আৰু এই মৌমনজনীয়ে মোক লগ নেৰাই হ'ল। আৰু কইনাজনীয়ে মোক তেওঁ প্ৰিয়জনক দিবলৈ এটি ধুনীয়া উপহাৰ বনাই দিবলৈ দিছিলে। আমাৰ কাহিনী বিশেষ চিন্ময় আৰু শিৱানু। তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক আৰু আপোনালোকেও যদি এনেকুৱা উপহাৰ বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামৰ পিপি গিফ্ট হাবটো ফ'ল' কৰি দিব। থেংক ইউ।